এয়া বতা চৰাই পোৱালি। বতা চৰাই বৰ্তমান বৰ্ডিং কৰি ৰখা হৈছে। ইয়াত মোৰ 400 বতা চৰাই আছে। বতা চৰাই মাংস আৰু কণী যথেষ্ট গুণাগুণ আছে। বতা চৰাই কণীত 30টাতকৈ অধিক ৰোগৰ কাৰণে ভাল। মাংসও যথেষ্ট সোৱাদ আৰু ইয়াৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল বতা চৰাই মাংস। মোৰ বৰ্তমান ফাৰ্মত যোৱাকালি 700 পোৱালি আহিছে আৰু আপোনালোকেও বতা চৰাই পোহক। হাঁহ পাৰত কুকুৰাকে যথেষ্ট লাভ বতা চৰাই ফাৰ্ম। এয়া ভালকৈ আপোনালোকে চাওক। বৰ্তমান 35 ডিগ্ৰী 35 ডিগ্ৰী গৰমত ৰাখিব লাগে ইহঁতক। প্ৰথম 10 দিন বৰ্ডিঙত ৰখা হয়। অসমত বতা চৰাই ব্যাপক হাৰত চাহিদা বৃদ্ধি পাইছে। ইয়াৰ গুণাগুণ যথেষ্ট আছে। বতা চৰাই আপডেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। সকলো ধৰণৰ বতা চৰাই মই আপডেট দিম।